নমস্কাৰ, মই জাহ্নুপ্ৰাণ মহন্ত আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো অকমান ব্যতিক্ৰম বুলি মই এই কাৰণেই কৈছো কাৰণ মই আহিছিলো আমাৰ সকলোৱে শ্ৰদ্ধাৰ দীপক শৰ্মা ছাৰৰ ঘৰলৈ। মই দুদিন আগতে আহোঁতে তেখেতক কিবা এটা কথা সুধোতে ছাৰে কথাখিনি ইমান ধুনীয়াকে মোক ক'লে, গতিকে মই ঘৰুৱাভাৱে এতিয়া কথাখিনি আলোচনা কৰিছো। তেখেতে কোৱা কথাখিনি মই ভাবিলো যে ৰেকৰ্ড কৰি যদি আপোনালোকৰ আগলৈ পঠিয়াই দিওঁ সকলোৰে কাৰণে বহুত সুবিধাজনক হ'ব। আৰু আজি ছাৰৰ ঘৰত আহি পেলাই মই আৰু দুজন বিশিষ্ট ব্যক্তিক লগ পালো। মই প্ৰথমতে আপোনালোকক দেখাই দিছো, এয়া দীপক শৰ্মা ছাৰক নমস্কাৰ জনাইছো। নমস্কাৰ। আৰু এয়া আছে প্ৰসেনজিৎ নাৰায়ণ দেৱ ছাৰ, তেখেতকো নমস্কাৰ জনাইছো। আৰু মোৰ কাষত আছে ছাৰৰ ধীৰাজ কুমাৰ ঠাকুৰীয়া। গতিকে তিনিওজনকে মই নমস্কাৰ জনাইছো আৰু কেইটামান মই কথা পাতিম। প্ৰথমতে মই ধীৰাজ ছাৰৰ লগত আলোচনা কৰো। তেখেত এগৰাকী সুকণ্ঠশিল্পী। মই তেখেতৰ মুখেৰে সকলো কথা জানিবলৈ বিচাৰিম। প্ৰথমতে আপোনাক কেনেধৰণে আপোনাৰ গোটেই জাৰ্ণিটোৰ বিষয়ে বহুতে ধৰক নাজানিবও পাৰে, গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে আপুনি কেনেধৰণে জাৰ্ণিটো আগবঢ়াই নিছে, গতিকে অকণমান যদি কৈ দিয়ে ভাল পাম। মই স্কুল সৰুৰ পৰাই সংগীতৰ প্ৰতি অনুৰাগ আছিল মোৰ। গান গাই ভাল পাইছিলোঁ। আৰু সেই কম বয়সতে স্কুলত পঢ়োঁতে মোৰ ঘৰৰ ওচৰতে চেনীকুঠিত ঘৰ, মোৰ শিলপুখুৰী গুৱাহাটী। তো মোৰ ঘৰৰ কাষতে সুবীৰ দা আছিল, সুবীৰ মুখাৰ্জী, তেতিয়াৰ প্ৰখ্যাত সংগীত পৰিচালক, তেখেত ভেটাৰান মিউজিচিয়ান। তো তেখেতে মোৰ এইটো সৌভাগ্য হৈছিল তেখেতৰ ওচৰত ক্লাছিকেল শিকাৰ। আৰু তেখেতে আমাৰ প্ৰয়াত ৰিদীপ দত্ত, প্ৰয়াত চাৰু গোহাঁইদেৱ, জয়ন্ত হাজৰিকাদেৱ তেওঁলোকৰ গুৰু আছিল। আৰু সেই যিয়ে নহওক মোৰো এটা সৌভাগ্য হ'ল, মোৰ ঘৰৰ ওচৰত থকা হিচাপতে হওক বা যিয়ে নহওক, তেখেতে মোক আঁকোৱালি লৈছিলে আৰু ক্লাছিকেল বহুত হেৰি দিছিলে। যি ক'ৰবাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'লে তেখেতে মোক সেই ডাবুল লিডৰ হাৰমনিয়ামখন বজাই দিয়ে, মই উৎসাহ পাওঁ গান গাবলৈ দেই, সেনেকুৱা ধৰণত। আৰু সৰুতে মই ৰাণাদাকো লগ পাইছিলোঁ, জয়ন্ত হাজৰিকা বা ৰিদীপ দত্ত, চাৰু গোহাঁইদেৱ, এই গোটেই শিল্পীবিলাক, জে পি দাস বা স্বনামধন্য যিবিলাক শিল্পী আছে, সেনেকৈ গানৰ এইটো আৰম্ভ কৰিছিলোঁ। আচ্ছা, আৰু এটা কথা সুধো, তেতিয়াৰ সংগীত আৰু এতিয়াৰ সংগীতৰ, যিহেতু আপোনালোকে তেতিয়াৰ পৰা এতিয়ালৈকে দেখি আহিছে, পাৰ্থক্যটো কেনেকুৱা ধৰণৰ, কি বা তেতিয়া শ্ৰোতাসকল এতিয়া শ্ৰোতা? তেতিয়া আমি সৰুতে যিখিনি মনত পৰে, আমি স্কুলত পঢ়োতে ৰেডিঅ'ই আছিলে, ৰেডিঅ'ৰ কোনো কাৰোবাৰে নাই, বা এণ্ড্ৰইড মোবাইল বা এইবিলাকো কাৰোবাৰ নাই তেতিয়া। তো সেই ৰেডিঅ'ত আমি শুনো, কল্পতৰু শুনো বা গীতি মালিকা শুনো। এইবিলাকত কুলদাহঁতে গান গায়, কুল বৰুৱাৰ পৰা আৰম্ভ কৰি যিমান স্বনামধন্য শিল্পী আছে, বীৰেন দত্ত ছাৰ, ভাল ভাল গায়কে বোলে গান গায়। এতিয়াও কেছটো হ'ল কি, ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকা, খগেন মহন্তদেৱ। এতিয়া কথা হ'ল কি, সেই গানবিলাক আমি খুব মনোযোগেৰে শুনিছিলোঁ, শুনি ভাল লাগিছিলে। সুৰবিলাক সুৰ সংযোজন খুব সুন্দৰ আছিলে, শব্দৰ প্ৰয়োগ, গীতিকবিৰ নিৰ্মলপ্ৰভা বাইদেউৰ পৰা আৰম্ভ কৰি যিমান তপজুল আলি ছাৰ, সেইবিলাক খুব উচ্চমানৰ আছিলে, শুনি খুব ভাল লাগিছিল। এতিয়া কথা হ'ল কি, আজিকালি গান বনাই চলে, মানুহেও শুনে, ল'ৰা ছোৱালী আজি য়ংষ্টাৰ, কিন্তু সিমান এটা মোৰ কাণত নালাগে। কথাটো বেয়া পাব নালাগে, মোৰ সিমান এটা কাণত নালাগে। এশটাৰ ভিতৰত কি জানি 4-5টা গানে ভাল লাগে। জুবিনতে ভালেই গান গায়, খুবেই ভাল অংগৰাগ, মই খুব ভাল এপ্ৰিচিয়েট কৰোঁ। মোতকৈ জুনিয়ৰ আৰ্টিষ্ট, মানে জুনিয়ৰ আৰ্টিষ্ট ইন দা চেন্স মোতকৈ সৰু, কিন্তু মই বহুত ভাল পাওঁ সেই তেওঁলোকক। কেছটো হ'ল কি, তেওঁলোকে ভাল সংগীত কৰি আছে বা ভাল গাই আছে, বা তেনেকুৱা আৰু 2-এজন শিল্পী দিক্ষুৰ পৰা আৰম্ভ কৰি এনেকুৱা আছে। কিন্তু আগৰ যিবোৰ সুৰ, আমাৰ ডক্টৰ উপেন কাকতি এজন আছিলে সংগীত পৰিচালক, তেখেতে বিভিন্ন বোলছবিত হেৰি দিছিলে, জয়ন্ত ৰাণাদাই গান গাইছে, জয়ন্ত এনেকুৱা বৰ সুন্দৰ সংগীত সংযোজন কৰিছিল। ঠিক তেনেকুৱা অৰণ্য বোলছবিত সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ তাতে সংগীত দিছিলে হেৰি আমাৰ সুনীল দাসগুপ্ত দিছিলে, কলিকতাৰ। মান্না দে চাহাবতে গান গাইছিলে, ভাগ্য ফিল্মত শ্যামল মিত্ৰহঁতে সেই সুৰ সংযোজন। এতিয়া ভূপেন হাজৰিকাই, ভূপেন দাই ইমান ধুনীয়া সুৰ দিছিলে, লতা মংগেশকাৰ বা সুমন কল্যাণ বৰুৱা, বহুতে উষা মংগেশকাৰ, আমাৰ অসমৰ শিল্পীও গাইছে। সেইবোৰ সুৰ পাহৰিব নোৱাৰে, এইবিলাক কাণত লাগিয়ে থাকে। আনকি আৱসংগীত বিলাকো কাণত লাগি থাকে। ক'ত কি অলপ কোনোবাই যদি অলপ বেকৰে বজাই, এইটো কাণত লাগি যায়, বেয়া লাগে।
মই সেই আৱহ সংগীতৰ কথাটোলৈ আহিম বুলি ভাবিছিলো মই আৰু মানে এইটো ক'ব বিচাৰিছো তেতিয়াৰ কিছুমান গান তেতিয়াৰ যিখিনি গান আছিলে চিৰসেউজ গীত এতিয়াও এবাৰ শুনাৰ পিছত সেইটো শুনি থাকিবলৈ মন যায় কিন্তু এতিয়া এনেকুৱা কিছুমান হৈছে যে এটা সময়তহে কেইটামান দিনৰ কাৰণেহে ধৰক গানকেইটা চলে তাৰপিছত আকৌ এটা নতুন তেনেকুৱা হয় গতিকে আগৰ চিৰসেউজ গীত সেইসমূহৰ মানে গীতসমূহৰ কথাটো ক'বই লাগিব আৱহ সংগীতৰ কথা আপুনি কওঁতে মই কৈছো সংগীতৰ ক্ষেত্ৰত ধৰক বেকগ্ৰাউণ্ড মিউজিক মানে সেইটোৱে হয় ন প্ৰিলিম মিউজিক হয় মানে ইণ্টাৰলুড মিউজিক প্ৰিলিম মিউজিক হয় আৰু সেইখিনিতো তেতিয়াৰ সময়ত ধৰক ইয়াত ইমান সুবিধাজনক নাছিলে কৰিব পৰা কলিকতাত হয় সেইখিনি অকমান ক'ব নেকি কেনেকুৱা ধৰণে মানে কৰিবলগীয়া হৈছিলে তেতিয়া মইতো বোলছবি তেতিয়ালৈ মই বোলছবি মই গীত গোৱা নাই কিন্তু মই এটা সময়ত যুৱবাণীত গাইছিলো গুৱাহাটীত দূৰদৰ্শন আৰু মোৰ পঢ়া শুনা বাহিৰত মই BSc প্ৰাগজ্যোতিষ কলেজত পঢ়ি মই অন্ধ্ৰপ্ৰদেশ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়িব গৈছিলো এগ্ৰিকালচাৰ BSc 84 আৰু ঘূৰি আহিছো 90 আচ্ছা যি হওক মোৰ বহুত গেট গ'ল চাকৰি জীৱনো তিনচুকীয়া বা গোলাঘাট 7-8 বছৰ কটাইছো মই চাকৰি জীৱন ঘূৰি আহি অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ এতিয়া বহুত গেপ গ'ল তাৰ সেইকাৰণে নাজানো নেকি মই পিছলৈ মানে অলপ চেক্ৰিফাইচ কৰিব লগা হৈছে কিন্তু এইটো নহয় যে মই বিৰাট প্ৰফেচনেল আৰ্টিষ্ট সেইটোও নহয় মই একো প্ৰফেচনেল নহয় মই গান গাই ভাল পাওঁ কোনোবাই মোক যদি বিচাৰে মই যাওঁ গান গাই দিওঁ বিহু হওক বা বহাগী বিদায় হওক বা কিবা অনুষ্ঠানত মই গীত পৰিৱেশন কৰি দিওঁ আৰু মোৰ ভাল লাগে কি মোক সেইখিনি ৰেছপন্স কৰে পাব্লিকে মোক সেইখিনি মৰমাদৰ বিচাৰিছে ভাল গাইছা তুমি ভাল লাগিছে জ্যেষ্ঠজনেও কয় সৰু ভাইটিবিলাকো কয় দাদা আপোনাৰ গান বৰ ভাল লাগিছে সেইকাৰণে মোৰ কাৰণে এইটো ডাঙৰ এটা চাৰ্টিফিকেট হয় থাকে বাৰু এতিয়া মই প্ৰসেনজিৎ ছাৰৰ ওচৰলৈ আহিছো পোনপ্ৰথমে মই তেখেতক বিষয়ে ক'বলৈ ওলাইছো তেখেত এজন ভাল ড্ৰামাৰ হয় পাৰ্কাছনিষ্ট আৰু তেখেতৰ মই গম পোৱা মতে তেখেতৰ ঘৰত বাদ্যযন্ত্ৰৰ এটা সংগ্ৰহালয় আছে তেখেতৰ ঘৰত গতিকে অলপ ক'ব নেকি কেনেকুৱা ধৰণে আপুনি ভাবিলে মোৰ ঘৰ মঙলদৈৰ হাউলি মহলপুৰ ৰজা হাউলিত মোৰ ঘৰ সৰুৰ পৰা মই সাংগীতিক পৰিৱেশ এটা ঘৰত বুজা হোৱাৰ পৰাই পাই আহিছোঁ মোৰ বৰদেউতা স্বৰ্গীয় জিতেন্দ্ৰ নাৰায়ণ দেৱ কলিকতীয়া ৰজা বুলি তেওঁক সম্বোধন কৰি কলিকতাত শিকিছিল কাৰণে তেওঁ এজন খুব ভাল শাস্ত্ৰীয় সংগীতজ্ঞ আছিলে আৰু সেই সময়ত যেতিয়া মোৰ বয়স ধৰক 3 বছৰমান বয়স তেতিয়া আমাৰ ঘৰলৈ প্ৰতিভা পাণ্ডে বৰুৱা বাইদেউ বিএন ফুকন ছাৰ অক্ষয় পাণ্ডে তবলা তাৰপিছত আপোনাৰ কি কয় আপোনাৰ কেশৱ চাংকাৱলী তাবলিষ্ট প্ৰখ্যাত অসমৰ তেওঁবিলাকৰ সান্নিধ্য মই পাইছোঁ লগতে আমাৰ হেৰি মোৰ খুৰা সমৰেন্দ্ৰ নাৰায়ণ দেৱ অসমৰ চলচ্চিত্ৰ পৰিচালক অৰণ্য পুতলাঘৰ ক্ৰমে 1971 চন অৰণ্য নিৰ্মাণ কৰিছিলে আৰু 1976 চনত পুতলাঘৰ নিৰ্মাণ কৰিছিলে দুয়োখন বোলছবিতেই তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিব সক্ষম হৈছিলে সেই সময়তে আৰু তাৰ গীতবোৰো খুব হেৰি আছিলে পপুলাৰ হৈছিলে শিলে শিলে ঠেকা খালে দিনৰ পোহৰ ৰংচুকীয়া মান্না দে চাহাবৰ কণ্ঠত আৰু আৰতী মুখাৰ্জীৰ কণ্ঠত শিলে শিলে ঠেকা খালে এইবোৰ গীত আৰু মোৰ খুৰা সমৰেন্দ্ৰ নাৰায়ণ দেৱ মই ভুল নহ'ব ক'লে বিজু ফুকন দাদাৰ প্ৰথম হিৰো তেওঁ অভিনেতা আমাৰ খুৰাৰ চিনেমা অৰণ্যতেই আৰু অভিনেত্ৰী বিদ্যাৰাও অভিনয় প্ৰথম চিনেমা হিৰইন তেখেত আৰু আপোনাৰ পুতলা ঘৰত প্ৰথম নায়িকা জীৱনত প্ৰথম নায়িকা পুতলা ঘৰত কাশ্মীৰী শইকীয়া বৰুৱা আৰু তাতে আমাৰ বিজয় শংকৰ দাস ডাঙৰীয়াও আছিলে তাচুদ্দক ইউচুফ এইবোৰৰ সান্নিধ্য মই সৰুতেই পাইছোঁ আৰু সৰুৰ পৰাই মই সংগীতৰ পৰিৱেশ মোক কোনো গুৰুমুখী বিদ্যা মোৰ নাই মই মিছা নকওঁ মই চাই দাদাহঁতৰ লগত মোৰ দাদা এজন সংগীত পৰিচালক আছিলে আনন্দ নাৰায়ণ দেৱ আৰু তেওঁলোকৰ জুতিটো আছিলে নন্দ আনন্দ বুলি আপোনাৰ কোহিনুৰ থিয়েটাৰ আবাহন শংকৰদেৱ এইবোৰত তেওঁলোক জুতি এটা আছিলে নন্দ বেনাৰ্জী দাদা আনন্দ নাৰায়ণ দেৱে দ্বৈতভাৱে সংগীত পৰিচালনা কৰিছিলে এই থিয়েটাৰবোৰত
আমাৰ ভ্ৰাম্যমান থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰ হয় আৰু এই সেনেকেই মই সৰুৰে পৰা এটা সংগীতৰ পৰিৱেশ পাই বস্তুবোৰ চাই চাই দুই এপদ বস্তু মই বজাওঁ এতিয়াও মই সেইটো মই ৰাখিছোঁ এই সংগীতৰ যিটো চৰ্চা মই এতিয়াও কৰোঁ আৰু আপুনিতো বহুত ধৰক বাদ্যযন্ত্ৰ বাহিৰৰ পৰাও আনিছে হয়তো চাগে আছে আছে বিভিন্ন ধৰণৰ থলুৱা বাদ্যযন্ত্ৰ মোৰ তাত আছে হয় ৱেষ্টাৰ্ণ একৰ্ডিয়ান ড্ৰাম হয় পেড হেণ্ডছনিক বুলি কয় এটা তাত 200মান আপোনাৰ বাদ্যযন্ত্ৰৰ হেৰি আছে ওলাই বজাব পাৰি এনেকুৱা ধৰণৰ মোৰ বাঁহী মহৰিঙৰ পেঁপা তাৰপিছত আপোনাৰ দোতৰা এই ধৰণৰ আমাৰ থলুৱা বাদ্যযন্ত্ৰবোৰো মোৰ তাত পাব মানে গোটেই বস্তুখিনি আপুনি হেৰি কৰিছে আৰু মই এই 80ৰ দশকৰ পৰাই মই অসমৰ নতুন প্ৰজন্মৰ কথা নকওঁ প্ৰবীণ শিল্পীক প্ৰায়খিনিৰ লগতে মই সংগত কৰিছোঁ নহয় ঢোলক নহয় তবলা নহয় কংগো এনেধৰণৰ মই ইউজুৱেলি মই লেডাৰ ইনষ্ট্ৰুমেণ্ট বজাওঁ বেচিকেলি গতিকে সেইবোৰ বস্তু মই সংগত কৰিছোঁ প্ৰায় প্ৰবীণ শিল্পীখিনিৰ লগত মই আপোনাৰ বিষয়ে আৰু এটা কথা গম পাইছো যে আপোনাৰ বিভিন্ন ধৰণৰ গাড়ীৰ প্ৰতি অলপ আকৰ্ষিত আপুনি মানে গাড়ীৰ বহুতো কালেকশ্যন আছে অকমান ক'ব নেকি বাৰু মই সৰুৰে পৰা মঙলদৈ ঘৰত সৰুৰ পৰা ভিনটেজ গাড়ীবোৰ দেখি আহিছোঁ আমাৰ পৰিয়ালৰ মাজত মোৰ বৰদেউতাৰ আছিলে 1943 চনৰ ফ'ৰ্ড জিপ এখন আৰু সেই তেতিয়া তাহানিৰ এই নৰ্টন মটৰচাইকেল 550 চিচিৰ কলিকতাত সেই সময়তেই তেওঁ 3,500 টকাত ক্ৰয় কৰিছিলে মটৰচাইকেলখন আজি ডেটত সেইখন 3 লাখতো নহ'ব সেইখন ইংলেণ্ড মেড আছিলে আৰু জীপখন আমেৰিকান সেইবোৰ বস্তু দেখি দেখি মই গাড়ী মটৰৰ প্ৰতি সৰুৰ পৰা আসক্ত হৈ পৰিলোঁ এতিয়া মই এটা মিউজিয়ামৰ দৰে কৰিছোঁ তাতে মই মোৰ জীপ বাওঁহাত লেফ্ট হেণ্ড জীপ এখন আছে মটৰচাইকেল কেইবাখনো আছে স্কুটাৰ মটৰচাইকেল আদিকে কৰি পুৰণি গাড়ী 1961 চনৰ পৰা 2014লৈকে 1961 চনৰ পৰা ইমান পুৰণাৰ পৰা মোৰ চব গাড়ী চলে কিন্তু এতিয়া টোটেল কিমানখনমান মোৰ 13খন মটৰচাইকেল স্কুটাৰ গাড়ী সকলো মিলি মোৰ 13খনেই মোৰ ৰানিং মই মেইনটেইন কৰি ৰাখোঁ ডেইলি মই এখন বেলেগ বেলেগ চলাওঁ মোৰ এইটো চখ আৰু মই খুব ভাল পাওঁ ড্ৰাইভিংটো মই খুব ভাল পাওঁ সৰুৰ পৰাই মই মোক এতিয়াও কয় তই যেতিয়া গাড়ী চলাব নাজানিছিলি মূৰা দুটা লৈ এটা মূৰা ষ্টাৰিং বনাওঁ এটা মূৰা চিট বনাই পেলাই মূৰাতে চলাই থাকোঁ মই সৰু কালতে মোৰ তেতিয়া এই 4 বছৰ 3.5 বছৰ এনেকুৱা বয়সত মই মূৰাকে গাড়ী বনাই পেলাই চলাওঁ যি পাওঁ মানে মই গাড়ীৰ পাগল বুলি ক'লে গাড়ী মটৰচাইকেলৰ পাগল বুলি ক'লে ভুল নহয় আৰু সেই বস্তুটো মই এতিয়াও ৰাখিছোঁ সেইকাৰণে মোৰ মিউজিয়ামটো খুলিবলৈ মন গ'ল আৰু মোৰ চব গোটেইখিনি গাড়ী মটৰে সক্ৰিয় অৱস্থাত আছে মই মেইনটেইন কৰি ৰাখোঁ ভালদৰে আৰু মই আপোনাক ক'লোৱেই ডেইলি মই এখন বেলেগ বেলেগ চলাই পেলাই মই এনজয় কৰোঁ বাৰু ঠিকে আছে তেনেহ'লে মই এদিন সুবিধা মিলাই আপোনাৰ বাদ্যযন্ত্ৰৰ যি সংগ্ৰহালয় আছে তালৈও যাম লগতে গাড়ীসমূহো চোৱা যাব যিহেতু পুৰণা বুলি ক'লে মানে পুৰণা বস্তুৰ প্ৰতি অলপ বেছিকে আকৰ্ষিত আৰু এতিয়া সেইখিনি ধৰক পাবলৈ নাই যন্ত্ৰপাতিবোৰো পাবলৈ নাই যন্ত্ৰপাতি মই সেইটো সুধিম বুলি ভাবিছিলো মানে কি কিবা ইয়াত তাৰ পিছত আপুনি কিবা ঠিক কৰিবলগীয়া হৈছে নে এতিয়ালৈকে ঠিক কৰিলেও মই কিছুমান বস্তু ইয়াতে পাওঁ দুই এটা বস্তু ছেকেণ্ড হেণ্ড ল'বলগীয়া হয় দুই এপদ বস্তু নতুন পোৱা যায় খুব কম আৰু বাকী মেজৰ কিবা লগা হ'লে পাৰ্ট দিল্লী কলিকতাৰ পৰা অনা হয় তাৰ পৰা আনিব লাগে তাত পোৱা যায় কিছুমান ইয়াতে আমাৰ ইণ্ডিয়াতে বনোৱাও পায় কিছুমান বাহিৰৰ বস্তু ছেকেণ্ড হেণ্ড কিনিব লাগে সেইবোৰ মিলাই মেলি মই বস্তুখিনি সক্ৰিয় কৰি ৰাখিছোঁ বাৰু বহুত বহুত ধন্যবাদ জনাইছো আৰু মই শেষত এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যিহেতু আপুনি ক'লে প্ৰথমতে সংগীতৰ ক্ষেত্ৰত কৈছিলে কোনো বিশেষ গুৰু নোহোৱাকে আপুনি দেখি দেখি শিকা আৰু সেই ক্ষেত্ৰত এতিয়াও তেনেকে কৰিব পাৰিনে মানে শিকাৰ ক্ষেত্ৰত কাৰণ আমি জানো যে এজন গুৰু হলে তেখেতে পথটো দেখাই দিলে সেই পথে আমি আগুৱাই যাব আৰু আগবাঢ়িব পাৰিলোহেঁতেন মোৰ বোধেৰে কিন্তু আপোনাৰ
সংগীতৰ ক্ষেত্ৰত মোৰ যিটো ধাৰণা, গুৰু বুলি ক'লেও মই হেৰি নকৰোঁ, কিন্তু সংগীতৰ ক্ষেত্ৰত আপোনাৰ ৰক্তকণিকাত অকণমান সংগীতৰ প্ৰভাৱ থাকিব লাগিব, নহ'লে এইবিলাক জোৰ জবৰদস্তি শিকোৱা বস্তু নহয়, শিকা বস্তু নহয়, নোৱাৰিব। তাৰমানে আপোনাৰ নিজৰ ৰক্তকণিকাত প্ৰবাহিত হ'ব লাগিব সংগীতৰ লয়, তাল, মান, সুৰ আদি এই বস্তুবিলাক। মই ক'বলৈ গ'লে জন্মগতভাৱে কিছুমান ব্যক্তিয়ে পায়, তাৰ ভিতৰত হয়তো ময়ো এজন পাইছোঁ। মই আৰু পৰিৱেশটো মই পাইছোঁ, আপোনাৰ আগতে সেইটোও পাব লাগিব, পৰিৱেশৰো এটা কথা আছে। এইবোৰ কথা তাৰ লগত সাঙুৰ খাই থাকে। বাৰু বহুত বহুত ধন্যবাদ আপোনাক। এতিয়া আহিছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ দীপক শৰ্মা ছাৰৰ ওচৰলৈ। ইতিমধ্যে তেখেত সুস্থ হৈ উঠিছে, শাৰীৰিক অসুস্থতা হৈ আছিলে তেখেতৰ, বৰ্তমান সুস্থ হৈ উঠিছে। স্বাগতম জনাইছো। আৰু প্ৰথমতে আজি ছাৰৰ পৰা বাঁহী আমি সকলোৱে শুনো, কিন্তু আজি কবিতাৰ, কাৰণ কিছুদিন পূৰ্বে ছাৰৰ এটা কবিতা আমি পাইছিলো ছচিয়েল মিডিয়াত, অকমান আপুনি ক'ব নেকি? তেনেকেই কবিতাৰ পৰা আজি আৰম্ভ কৰো। সেইটো হয়ে। আৰু প্ৰথম কথা কি, তোমাৰ যেতিয়া ঘৰ এখনত বহুত মানুহৰ আগমন হয়, আগমন হ'লে তোমাৰ কেতিয়াবা ভাল লাগিব, মই মানুহটোক ফেচ কৰোঁ নে, বা মই বিচনাৰ পৰা উঠো নে, বা নাই বুলি ক'বা নেকি, এনেকুৱা বহুত আছে। কাৰণ কিছুমান মানুহে নিগেটিভ এনাৰ্জি লৈ আহে। আজি হঠাৎ আজিৰ পৰা আৰম্ভ কৰোঁ, এতিয়াৰ পৰা এই মুহূৰ্তত, যে মোৰ কাষত এনেকুৱা দুজন পাৰ্চনেলিটি আছে যি পজিটিভ। যে পজিটিভ কাৰণে মইতো এইটোও কৰিব পাৰিলোহেঁতেন যে এই মোৰ ঘৰত দুজন শিল্পী আছে, যে আপোনালোকে যাক গৈ বহুত মই ইণ্টাৰভিউটো দিওঁ। আচলতে মানুহৰ কোনো স্বাৰ্থ থাকিব নালাগে, নাম্বাৰ ওৱান। আৰু নাম্বাৰ টু কি, এই যে পজিটিভনেছটো, এই যে চবৰে ক্ষেত্ৰত নহয়, মানে মানুহ আহিলেই তোমাৰ ভাল লাগিব, মানুহ আহিলে তুমি এক্সাইটেড হ'ব লাগিব, মানুহ আহিলে তোমাৰ অন্তৰখন খুব ধুনীয়া এটা পৰিপূৰ্ণ এটা হেৰিৰ মাজত যাব লাগে। ঠিক তেনেকুৱা দুজন মানুহ, ধীৰাজ দা আৰু প্ৰসেনজিৎ দা। আৰু অকল হিউমেন বিঙেই নহয়, প্ৰতি মুহূৰ্তৰ তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তেজত তোমাৰ লাগি থাকিব। তোমাক কিবা মানে এতিয়া যেনেকে মোৰ বেমাৰৰ সময়তো মাংস মাংস আনি খুৱাই, কি দৰকাৰ আছে, নিজৰ কাম আছে, গাড়ী কালেকশ্যন আছে, ঠিক এনেকুৱা। বা ধীৰাজ দাৰ অসুখ আহিব পৰা নাছিল, আজি তুমি দেখিলা অহাৰ লগে লগে কচুৰি কেইটাটো লৈ আহিছে, এইটো মৰম, মৰম। ইয়াত তাৰমানে তেওঁ মোক সোণৰ বিস্কুট লৈ অহা নাই, কিন্তু তেতিয়া মৰমটো, ফিলিংটো, এই দীপকৰ তাতে যাওঁ, দীপকৰ তাতে যাওঁ, এই হ'ব দে আমি অকণমান সৰু বস্তু এটা লৈ যাওঁ। এই কথাটো, বস্তুটো সৰু নহয়, বস্তুটো কোটি টকীয়া, তুমি টকাইৰে তাক জুখিব নোৱাৰা। যাই নহওক, এই পজিটিভ মানুহক লগ পালে বহুত কথা, দিনটো ভাল যায়, মনটো ভাল হয়, এইবিলাক কথা। আৰু তেওঁলোকে মোৰ মৃত্যুৰ মোহনালৈকে যে, মই নাজানো কাৰ কেতিয়া কি হয়, কিন্তু মই জানো যে মই বাচি থকা দিনকেইটালৈ ঠিক আমি এনেকেই থাকিম, একেলগে থাকক। আৰু জীয়াই থাকিবলৈ জানো বহুত মানুহৰ প্ৰয়োজন নাই, মাত্ৰ কেইটামান মানুহে খুব তোমাৰ সংসাৰ, তোমাৰ ছ'চাইটি সুন্দৰ কৰি ৰাখিব লাগে। যাই হওক, মই কালি এটা ফিল এটা আহিছিলে হঠাৎ, কাৰণ মই বহুত মানুহক কেতিয়াবা জানে মোৰ অৱস্থাটো, যে এটা ঔষধ খাব লাগিলে বহুত টকাৰ প্ৰয়োজন হয়। বাকীটো মোক চবেই হেল্প কৰিছে, অসমীয়া ৰাইজ, দিছপুৰ হস্পিটেলই হওক, তাৰপিছত প্ৰসেনজিৎ দা, চবে ধীৰাজ দা, চবৰে মানে হেৰি কৰিলে হ'লেও ছ'চিয়েল মিডিয়াত থ্ৰুদিও হেল্প কৰিছে। যিয়ে নহওক, হেল্পটোতো হেল্পে, অসমীয়া ৰাইজৰ কাৰণে মই বাচি উঠিছোঁ, চৰকাৰখনেও হেল্প কৰিছে, তাত কোনো বাদ নাই। তাৰমানে কথাটো হৈছে, তথাপিও তাৰ পিছৰ পৰ্যায় এটা আছে, যিটো মানুহ বাচি থাকিবলৈ, ঔষধ খাবলৈ, মানে আৰু এইবিলাক ঔষধ বহুত দামী ঔষধ, মানে 9টা খাব লাগে, এটা ষ্ট্ৰিপৰ দামে 1600 টকা, এনেকুৱা ঔষধ। এতিয়া মই এটা ফিল ল'লোঁ, যে মই বহুতকো ৰিকুৱেষ্টো কৰিলোঁ যে মই এতিয়া ভাল হৈছোঁ, প্ৰগ্ৰেম কৰিব লাগে, কিন্তু আজিলৈ তাৰমানে কিছুমান মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ পজিটিভ ৰেছপন্স, বা কিছুমান আছে পজিটিভ মানুহ আছে, আৰু বেছিভাগ টিভি হাবি এইবিলাক যে আছে, এইবিলাকে মানে আজিলৈকে সেই সৰু কথাখিনিকে কৰিব নোৱাৰে, আৰু তেওঁলোকে জনাটো উচিত। এইবিলাক মানুহে সৰু ৰিকুৱেষ্ট এতিয়ালৈকে দিয়া নাই, প্ৰগ্ৰেম এটা, এইবিলাক ক্ষোভ। তাৰমানে মই এনেই এটা কবিতা লিখিছোঁ, মোৰ ক্ষোভত, সেইটো এটা ক্ষোভ। কিন্তু আৰু মানুহখিনি অকণমান জানক, তাৰমানে যে সংগীত শিল্পীবিলাকৰ কি অৱস্থা হয় এটা সময়। আৰু মই কবিতাটো পঢ়ি চাইছিলো, এইটো মানে আপুনি নিজৰ কথাখিনি লিখিছে যদিও সংগীতৰ লগত জড়িত প্ৰতিগৰাকী, মই ভাবো প্ৰতিগৰাকীয়ে মানে নিজৰ লগত সেইটো মিলাই চাব পাৰিব। গতিকে কবিতাতে আৰম্ভ কৰোঁ। ঠিক আছে।
হঠাৎ এদিন এটি সুগন্ধি পখিলাই কোনোবা দূৰণিৰ পৰা উৰি উৰি জিৰণি ললেহি মোৰ কোমল বুকুৰ ছাট হঠাৎ এদিন লাহে লাহে শৈশৱ কৈশোৰ যৌৱনৰ দিনবোৰ পাৰ কৰি লেলিহান অগ্নিৰ দৰে আৱৰি ধৰিলে মোৰ উত্তপ্ত বুকুৰ বতাহবোৰত তই মোৰ সুখ দুখৰ প্ৰিয় সুখী মায়াময় প্ৰেম মোৰ তেজ বতাহ কলিজাৰ আকুল সনা মৰম চিৰদিন চিৰকাল যমুনাই কি ক'ব পাৰে কতবাৰ কান্দিছিল বেকুল ৰাধাই যমুনাৰ শুকান মৰুৰ বালিত ময়ো কান্দিছিলো তোক বকচাত লৈ মোৰ অতৃপ্ত হৃদয়ৰ আকুল বাসনাত সখীও তই মোক সকলো দিছ দুখৰ দিনত দিছ অমূল্য সম্পদ খুলি দিছ সোণ ৰূপৰ চাবি তই মোৰ নিদানৰ অমীয় মাত জুই জ্বলা ক্ষুধাৰ্ত পেটৰ ভোকৰ ভাত ৰোগীয়া শৰীৰৰ সঞ্জীৱনী দৰৱ থাকিবলৈ দিছ এধানি আশ্ৰয় প্ৰিয় সখী মোৰ তয়েই সৰগৰ পৰা নামি অহা প্ৰেম ঘৃণা দুখ যন্ত্ৰণাৰ চেনেহৰ বাহি সুখৰ আৱৰণ তোক বকচাত লৈ কিমান যে সহিলো যন্ত্ৰণাৰ অপবাদ অল্পবিদ্যা সংস্কাৰহীন প্ৰিয়জনৰ কদৰ্য ব্যৱহাৰ সখীও এটা সুৰৰ মূৰ্ছনাৰ বাবে 100 শিয়ালৰ ওচৰত বিক্ৰী কৰি দিব লাগে নিজৰ বিবেক আৰু আত্মসন্মান শিয়াল যেন শকত ধন বিচৰা অল্পবিদ্যা গায়কজাকৰ চিঞৰত বলৎকাৰ হয় সখী তোৰ লুণীয়া ঘামৰ কষ্ট সাধনাৰ সাতামপুৰীয়া গুৰু শিষ্য পৰম্পৰা এদিন সুখৰ দিনবোৰ আহিব আমি দুবলা খাবলৈ পাম ভাত পাম থাকিবলৈ ঘৰ মইনাক ৰঙা বেলুন আৰু পূজাৰ কাপোৰ কিনি দি নকৈ ঘৰখন সজাম মোৰ গোলাপৰ কলিটোৰ ধুমধামেৰে জন্মদিন পাতিম সুৰীয়া এখন পৃথিৱীয়ে আকাশলৈ চাই হাঁহিব জোন তৰা বেলি নক্ষত্ৰবোৰে আমাক সুখৰ পোহৰ দিব সুগন্ধি পখিলা এটাই মোৰ যন্ত্ৰণাৰ কলিজাৰ কেনভাছত সুগন্ধি সুখৰ ছবি আঁকিব হঠাৎ এদিন খুব ভাল লাগিছে মই সঁচাকে বহুত ভাল লাগিছে কবিতাটো আৰু মই শুনোতে এনেকুৱা লাগিছে এই কবিতাটো আপোনাৰ আগতেও লিখি আছো মোৰ আচলতে ইচ্ছা কি অকণ ব্যতিক্ৰম ধৰ্মী কবিতা লিখি এখন ৰাইজক মানে ছপাৰ ইচ্ছা আছে তাৰমানে আৰু ছপা হিচাপে সেইটোতো বাৰু কৰিব সেইটো ধৰক এটা ভাল কথা এটা আপুনি চিন্তা কৰিছে আৰু লগতে মই ভাবিছো মোৰ মনলৈ আহিছে এই বস্তুখিনি আপুনি যদি ৰেকৰ্ডিং হিচাপে সংগীতেৰে সজাই সেইটোৱে আৰু ভাল পাব ৰাইজে গতিকে সেইখিনি খুব ভাল লাগিছে কবিতা ষ্টুডিঅ'টো ভাল কৰিলে তোমালোকে থাকিব লাগিব আবৃত্তি আকাৰত হয় মোৰ কেইটামান কবিতা আছে তোমালোকে থাকিব লাগিব দ্বাৰাই আমি এনেকে কৰিম আমি নিজৰ এটা টিম ৱৰ্ক হয় মানে একচুৱেলি এজনে কৰিলে এটা ভাল কাম হয় টিম ৱৰ্ক কৰিলে তাৰমানে এইটো এটা চেম্পিয়নশ্বিপ হয় আৰু মানে আই কেন ওন দ্য গেম অনলি মানে মোৰ নিজৰ চেষ্টাত মই গেম এটা জিকিব পাৰো বাট ইফ টিম ৱৰ্ক দেন মানে আমি চেম্পিয়নশ্বিপ এটা লাভ কৰিব পাৰো এনেকুৱা কথাবিলাক আছে আৰু মই সিদিনা আপোনাৰ তাত আহোঁতে মই সৰু কিবা কথা এটা ওলাওঁতে আপুনি ইমান ধুনীয়াকে কথাখিনি কৈছিলে সংগীতৰ ক্ষেত্ৰত মানে আপোনাৰ আৱহ সংগীতৰ ক্ষেত্ৰত এনেধৰণে মানে সংগীতেৰে সজোৱা হয় নাটকৰ হওক বা চিনেমাৰ হওক যিহেতু আপুনি আগতে কৰিছে সেইখিনি আচলতে এই সংগীত শব্দটোৱে হৈছে কি মানে এটা গোটেই শ্ৰেষ্ঠ যিমান কলা আছে পৃথিৱীত তাৰ ভিতৰত আটাইতকৈ সূক্ষ্ম কলা অনুভূতিশীল আৰু মানে জবৰদস্ত বুলি কয় যিটো মানে এনেকুৱা কলা আৰু এই মিউজিকবিলাকৰ কোনো সীমা নাই সীমাহীন তুমি আকাশৰ পৰা নোট পাব পাৰা সাগৰৰ বিচ্ছৰ পৰা পাব পাৰা সূৰ্যৰ পৰা পাব পাৰা মৌনতাৰ পৰা পাব পাৰা সংগীত বহুত মানুহৰ আড্ডাৰ পৰা পাব পাৰা গচিপিং যেনেকে কফি হাউচৰ আড্ডাৰ পৰা মান্না দে বহুত কিবা কিবি আমাৰ মান্না দে ছাৰ আজি নাই তেখেতে বহুত এইবিলাক শিকিছিল আড্ডাটো এটা খুব পজিটিভ বস্তু ভাল আড্ডা পজিটিভ আড্ডা আমি কওঁ যে আড্ডা মাৰাটো এটা মানে খুব ধুনীয়া কথা যদি ভাল পজিটিভ হয় যা হওক যে বেকগ্ৰাউণ্ড শব্দটো এনেকুৱা এটা সূক্ষ্ম অনুভূতি মই যিখিনি জনাত যে বহুতে লিখিছেও এই বিষয়ে যেনেকে আমাৰ মৰাণ কলেজৰ প্ৰিন্সিপাল তেখেতে লিখিছিলে এখন কিতাপ বেকগ্ৰাউণ্ডৰ ব্যৱহাৰ অনিল শইকীয়া ছাৰ তেওঁক নমস্কাৰ কিতাপখন লৈ আহিছে মোক দিছে মই গোটেই পঢ়িছো আৰু তেওঁ যিখিনি কথা লিখিছে সেইখিনি তেওঁ এটা আমাক বাদ দেখুৱাই দিছে বেকগ্ৰাউণ্ড মিউজিকৰ ক'ত কেনেকে কৰিবলৈ কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰে জাষ্ট এটা ব্যৱহাৰিক দিশৰ বস্তু আচলতে আৰু তাৰ এড কৰিবলগীয়া কথা থাকে
যেনেকৈ ধৰা আমাৰ বেকগ্ৰাউণ্ড মিউজিক বুলি ক'লে তাৰমানে প্ৰথম হৈছে কি ইনষ্ট্ৰুমেণ্ট চিলেকশ্যন। তাৰমানে এই গোটেই চিনটোত মই কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিম, আৰু সেই চিনেমাখন বা নাটকখন তাতে তাৰমানে তেওঁ ফকলোৰ নাটক না ৰয়েল নাটক ৰাজকীয় নে ভাওনা জাতীয় নাটক না কিবা সমাজৰ কথা থকা অকণমান ষ্ট্ৰং মেছেজ থকা নাটক নে এখন ফেমিলি ড্ৰামা, এনেকুৱা কিছুমান কথা নাটক। তাৰ ওপৰত তাৰমানে ইনষ্ট্ৰুমেণ্ট চিলেকশ্যন আৰু মিউজিকৰ কম্পজিশ্যন। আৰু মিউজিকৰ কম্পজিশ্যন জানিব লাগিলে অলপ চলপ চব মিউজিক মানে যন্ত্ৰৰ প্ৰতি মানে অলপ জ্ঞান থকাটো দৰকাৰ। তেতিয়াহে লিমিটেশ্যনটো, এতিয়া মই যদি এটা ভায়লিনৰ পিচ এটা চেক্সাফোনক মই দি দিওঁ হঠাৎ যে সি সেনেকৈ যাব পাৰে, প্ৰত্যেক ইনষ্ট্ৰুমেণ্টৰ লিমিটেশ্যনো থাকে, সেই চেক্সাফোনটো বজাব নোৱাৰিবও পাৰে। গতিকে মই যদি অলপ চেক্সাফোনৰ বিষয়ে অধ্যয়ন কৰোঁ, তাৰ অক্টেভ অমুক কি, তেতিয়া মই সেই মিউজিকটো কম্প'জ কৰিব পাৰিম বৰ ধুনীয়াকৈ, আৰু তেওঁ বজাই সুখী হ'ব। ঠিক এনেকুৱা কথাবিলাকো থাকে। এতিয়া বেকগ্ৰাউণ্ড বুলি ক'লে এতিয়া বহুত মানুহে চিনেমা কৰি আছে, বহুত কথা কয়, বহুতে কৰে, চাই পেলাই ভালো লাগে, বেয়াও নালাগে। কিন্তু সূক্ষ্মতাৰ কথাটো যেতিয়া আহে, বেকগ্ৰাউণ্ডটো এটা এনেকুৱা বস্তু যে ধৰা তোমাক ক'লে যে দীপক দা এই মিউজিকখিনিত আমি অকণমান পথাৰৰ মিউজিক দিয়া, জেনেৰেল মানুহৰ চিন্তা হ'ব কি পথাৰৰ মিউজিকটো দোতাৰাখন লোৱাচোন, এই ডগৰটো লোৱা, বাঁহীটো লোৱা, কিবা এটা দিলে পথাৰত ভুই ৰুই আছে বা কিবা কিবি এটা গাঁৱলীয়া চিন গ'ল, আমাৰ মনত আহি যায় পিকচাৰটো তাৰমানে কমন হয়। হা, এতিয়া কথা হৈছে কি পথাৰৰ মিউজিক কৰিলেই যে দতৰা বাঁহী লাগিব কথা নাই। তুমি চাব লাগিব যে চিনেমাত মানে সেই পথাৰখন কেনেকুৱা, যে আঘোণৰ পথাৰ, চিৰাল ফটা পথাৰ, নেথুৰ মেলা ধানবিলাকে চাই আছে, আশাৰ প্ৰতি যে সি ধান হ'ব, এটা সময়ত আমাক সি ন খুৱাব, যে এই যে বিভিন্ন পথাৰ বা দকলটোকা বানপানী, বানপানীত যদি তুমি দতৰা বাঁহীৰ ইউজ কৰা, মানুহ কিন্তু সিমান নুবুজিব। পথাৰ এই ডাঙৰ এখন পথাৰ, বানপানী চানপানী, টেং টেং, সেই মিউজিকটো খাটি যাব মানে খাটিব আৰু, কিন্তু মানে ইটছ নট ট্ৰু বা এইটো নট পাৰফেক্ট। দোকাল টোকা বৰষুণত মানুহৰ থাকিব কি দুখ থাকিব, শস্য নাই। গতিকে তাত মিউজিকটো কৰোঁতে ইনষ্ট্ৰুমেণ্ট চিলেকশ্যন, যে পৰিৱেশৰ ওপৰত নিৰ্ভৰ, বাঁহীয়ে কৰা, চাৰেংগীয়ে কৰা, পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে, ভায়লিনে কৰা, তাৰ মিউজিক গাঁঠোতে তুমি চিন্তা কৰিব লাগিব কাৰুণ্যতা, ক্ষোভ আৰু পৰিৱেশ, এই তিনিটা মিলিহে পাৰফেক্ট হ'ব মিউজিকটো। তাতে অকল এটা লোকগীতৰ সুৰ বজাই দিলেই নহ'ব। যদি চিৰাল ফটা, তাতো বা ইমান ৰ'দ, সূৰ্যৰ পোহৰ, সেই পোহৰত চিৰাল ফটা পথাৰখনে তোমাক কি দিছে? একো দিয়া নাই, কেৱল ফাটি আছে, সি যন্ত্ৰণাত চটফটাই আছে। কবিৰ ভাষাত সি মানে পথাৰখনে চটফটাই থকা এখন মানে হেৰি পথাৰ, য'ত খেতি হোৱা নাই, বৰষুণ পৰা নাই, প্ৰাকৃতিক কথা আছে। গতিকে তাৰ মিউজিকটো সেনেকুৱা। আৰু যদি খুব সুন্দৰ থোৰ মেলা ধান, তেতিয়া আশা এটা আছে, খুব ধুনীয়া মিউজিক, বাঁহী হ'ব পাৰে, ভায়লিন হ'ব পাৰে, যে মই খাবলৈ ভাত পাম, এই কবিতাটোৰ নিচিনা, যে ন খাম, এদিন কাটিব, আঘোণ মাহ আহিব, ৰঙা পৰিব, তাতে ইমান ধুনীয়া তাৰ মিউজিক কম্পজিশ্যনটো কৰিব লাগিব যে মানুহে, তাতেও যে এটা লোকগীত গ'লেই নহয়, বহুত ধুনীয়া ধুনীয়া সুৰ আছে, সেই সুৰত মানুহে তাৰমানে সেই পথাৰৰ চিনটোতে মানুহৰ চকুৰ পানী ওলাই যাব পাৰে, এনেকুৱা এটা বেকগ্ৰাউণ্ডৰ ফিল। ঠিক একেদৰে মই দেখিছোঁ যে প্ৰেম কথাটোত চবে এটা পুতুককৈ বিৰহ বুলি ক'লে ধুনীয়াকৈ মানে ইউজ কৰে বেকগ্ৰাউণ্ড মিউজিক, যে এটাই ভায়লিনৰ পিছ এটা কৰুণ বজাই দিয়ে বা চেতাৰখন অকণ ধুনীয়াকৈ কৰুণকৈ বজাই দিয়ে। আচলতে সেইটো নহয়, প্ৰেমৰো কথা আছে, যে প্ৰেমটো যে তোমাৰ দেউতা ধৰা ঢুকাইছে, তাতে বাঁহী আৰু ভায়লিন লগাই একো লাভ নাই, কিন্তু বা চেনাই হ'ব পাৰে, চেনাই বিয়াত লগাই আনে কিছুমানত। তাৰমানে কি ইনষ্ট্ৰুমেণ্ট চিলেকশ্যনৰ যে কথাটো কৈছোঁ, তাৰমানে সেই বেকগ্ৰাউণ্ডটোত যে মোৰ দেউতা ঢুকাইছে শ্মশানত মই দিম, এইটো ইমান গহীন। তাৰমানে তুমি ক্লাছিক মিউজিকৰ ওপৰত কৰিব পাৰা, বা কীবোৰ্ড এণ্ড বাঁহীৰ বা ভায়লিনৰ, তাৰ মিউজিক কম্পজিশ্যনটো বেলেগ, গহীন হ'ব। ঠিক তেনেদৰে তোমাৰ প্ৰেম বুলি ক'লে আৰু আছে, যে মোৰ দুটা বন্ধু হঠাৎ এয়াৰপৰ্টত লগ পাইছোঁ, তাৰ ওপৰতে চিনেমাখন চলি আছে, হঠাৎ মই এয়াৰপৰ্টত দেখা লগে লগে মই তাৰ ইনষ্ট্ৰুমেণ্ট চিলেকশ্যনটো বেলেগ আৰু মিউজিক কম্পজিশ্যনটো বেলেগ হ'ব, যদিও কৰোঁ অকণমান। বিৰহত চাৰেংগী, মই কালি কৈছিলোঁ চাৰেংগীৰ কথা, সেই ইনষ্ট্ৰুমেণ্ট চিলেকশ্যন
চাৰেংগীটো তোমাক এনেকুৱা জেগাত লৈ যাব, সেই তোমাৰ দেউতা মাৰ মৃত্যুত মানুহে তাৰমানে বুকত লাগি যাব তাৰমানে। বাহিৰটোত নালাগিব, বাহিৰটোত ৰোমেণ্টিচিজিম আহি যায়, কথাবিলাক এনেকুৱা। ঠিক তেনেদৰে ধৰা প্ৰেমৰ ক্ষেত্ৰত এইবিলাক হ'ল। পাহাৰৰ ক্ষেত্ৰতো একে, শিলাময় পাহাৰ হ'লে তুমি এখন শিলাময় পাহাৰ এটা মিউজিক দিব কৈছে, পাহাৰখন লাহে লাহে এনেকে আহি আছে পৰ্দাত, কিন্তু শিল মাটি বাৰী নাই, ৰুক্ষ, ৰুক্ষতাৰ মিউজিক, যেনেকে মৰুভূমিত মিউজিক ৰুক্ষতা, সেই ৰুক্ষতাটোক আপলিফ্ট কৰিছে। সেই বেকগ্ৰাউণ্ড মিউজিক কৰোঁতে বিলাক সাৱধান। কিন্তু আমাৰ দেখা যায় ধৰা কীবৰ্ডখন যিহেতু আজিকালি মডাৰ্ণ ইনষ্ট্ৰুমেণ্ট, কীবৰ্ডখনতেই চবখিনি কৰে, আৰু ইনষ্ট্ৰুমেণ্টৰ চিলেকশ্যনৰ ভুল বুলি নকওঁ, বহুতৰ চিনেমা এনেকৈ ভালো হৈছে, আমি সেইটো নকওঁ, কিন্তু বেকগ্ৰাউণ্ডটো যে সূক্ষ্ম এই কথাটো অৱধাৰিত। মানে প্ৰেম বুলি ক'লে বা দুখ সুখ যিয়ে নহওক, কিমানটো পৰ্যায়লৈকে বা গোটেই নৱৰসৰ জ্ঞানখিনি থকাটো একদম সেইটো সেই ৰসকেইটা থাকিলে, নৱৰসকেইটা থাকিলে তাৰমানে এই তোমাৰ জ্ঞানটো থাকিলে ফিল্মৰ মিউজিক কৰিবলৈ বা নাটকৰ মিউজিক কৰিবলৈ বৰ সুবিধা হয়। এতিয়া ৰজা এজন আহিছে, ধৰা ৰজা এজনত যদি কীবৰ্ডৰ ভেঁকে দিয়া নহয়, প্ৰেমৰ ক্ষেত্ৰতো কি হয় যে মিউজিকেল চিলেকশ্যনটো কি, এতিয়া যে মোৰ প্ৰেম, তাতেও আৰু সূক্ষ্মতা থাকে। মই প্ৰেমিকাজনীক এৰাৰ দুখ, মোক পাত্তা নিদিয়ে মই ভাল পাওঁ সেইটোৰ দুখ, নে তাই ঢুকাল, নে আত্মহত্যা কৰিলে মোৰ কাৰণে, নে মোৰ আশাটো সদায় হৈ গ'ল, মই ক'বই নোৱাৰিলোঁ কথা। ঠিক তেনেদৰে মিউজিকটো তাৰমানে সূক্ষ্মতা এনেকৈ বাঢ়ি যায়। ঠিক গতিকে এইবিলাক এটা মানে খুব চিন্তা কৰিবলগীয়া বিষয়। বেকগ্ৰাউণ্ডবিলাক যোনে কৰে তেওঁলোকে এইবিলাক চিন্তা কৰিলে আৰু চিনেমা বা হেৰিৰ আৰু উন্নতি হ'ব বুলি মই মোৰ ফালৰ পৰা ভাবোঁ। হয়, মানে আমি সাধাৰণ দৰ্শকে দেখোঁতে একেবাৰে সৰু কাম যেন লাগে, কিন্তু তাৰ আঁৰত যিখিনি কষ্ট লুকাই থাকে সেইখিনি বহুত এটা ডাঙৰ কথা। আৰু আজিকালি মানে এনেকুৱা হৈছে যে আমাৰ তাৰমানে কি হৈছে, সংগীতখন অসমৰ বিশেষকৈ অসমত তাৰমানে তোমাৰ এতিয়া যেনেকৈ গায়কৰ ভিতৰত অমুকে গানটো গাইছে, হাজাৰ হাজাৰ সেই গানটো গায়, বিকজ ইট ইজ দ্য মানে চিপ থিংবিলাকক তাৰমানে এট্ৰেক্ট কৰে কাষ্টমাৰক। কিন্তু আচল যিবিলাক ক্লাছিক কথা সেইবিলাকক ইমান এট্ৰেকশ্যন নকৰে, বাট দে আৰ এভাৰগ্ৰীণ, সেই দুটা শব্দ আছে। গতিকে আজি তুমি চোৱা, আগতে আমি দেখিছিলে, আজি কেইদিনমানৰ আগত, আজি 5-6 বছৰ আগতে কোনোবা এজনে অম্বিয়াগী নগৰত পিচিও এটা দিলে, পিচিও তাৰপিছত কিবা এটা কৰিলে সেইটোৱে এতিয়া কম্পিউটাৰ চব ফটো ষ্টেট, তাৰমানে কি মানে তাৰ উদ্ধৰ্য আৰু বেলেগ চিন্তা। কাৰণ তুমি হেপী হ'বলৈ, তুমি যদি হেপী হোৱা, ইফ ইউ ৱান্ট টু হেপী, তুমি তাৰমানে মাষ্ট বি তোমাৰ কোৱালিটি অফ থটছ, কোৱালিটি অফ থিংকিং, তুমি যদি বঢ়াব পাৰা কোৱালিটি অফ থিংকিং, তেতিয়াহ'লে তুমি হেপিও আৰু তুমি চব কথা ট্ৰাইজ কৰিব পাৰা। বহুত কম সময়ত বহুত ধুনীয়া কথা ক'লে। ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ। এবাৰ ঘনশিল্পী খগেন মহন্ত ছাৰৰ লগত ৰবীন্দ্ৰ ভৱনত বজাবলৈ মোৰ সৌভাগ্য হৈছিল। মই তেওঁৰ লগত কংগ কৰিছিলোঁ। কওঁতে তেওঁ গ্ৰীণ ৰুমত আহি ইমান সুন্দৰ কথা এটা মোৰ মনত আজিও সাজ বহে, ইমান সুন্দৰ কথা এটা ক'লে যে প্ৰসেনজিৎ, আমাৰ যুগৰ পৰা আমি গান বাজনা কৰি আহিছিলোঁ, আজিকালিৰ প্ৰজন্মই বাজনা গান কৰে। গান বাজনা কৰি আহিছিলোঁ আমি, এতিয়াও গান বাজনাই কৰি আছোঁ আমি। আজিকালিৰ প্ৰজন্মই কিন্তু বাজনা গান কৰে, কাৰণ বাজনাটো আগত, বাজনাৰ শব্দত গান শুনা নোপোৱা হৈ যায় তাৰমানে, সেইকাৰণেতো বাজনাটো আগত আনিছে। আজিকালিৰ প্ৰজন্মই বাজনা গান কৰে আৰু আমি কৰোঁ গান বাজনা, সেইটোৱে হ'ল পাৰ্থক্য তাৰমানে। খগেন মহন্তদেৱক মই এটা কথা কওঁ, খগেন মহন্তদেৱৰ কথা যেতিয়া কোৱা হ'ল, খগেনদাক মই বহুত সন্মান কৰিছিলোঁ, মোকো বহুত ভাল পাইছিলোঁ। মোৰ তেওঁৰ লগত এটা আত্মীয়তা আছিল, বাইদেউ অৰ্চনা মহন্ত বাইদেউ, তেওঁ ল'ৰাটোৰ লগত মোৰ এবাৰ লগ পাইছিলোঁ বহুত বছৰ পাপনত, মই আজি বহুত বছৰ লগ পোৱা নাই পাপনক পাৰ্চনেলি। আচ্ছা, জবি হ'ল, এতিয়া কথাটো হ'ল কি, মই এই 78 নহ'লে 79 কথা কৈ আছিলোঁ, মই তেতিয়া স্কুলত পঢ়োঁ। আচ্ছা, মই তেতিয়া মানে ষ্টেজ আৰ্টিষ্ট, সেই বয়সতে ষ্টেজ আৰ্টিষ্ট। মই কামাখ্যাত এখন বিহু ফাংচন গান গাবলৈ গৈছিলে, মোৰ লগত গ্ৰুপ আছে বজোৱা ল'ৰা, মোৰ ছিনিয়ৰতে গোটেইবিলাক খুব ভাল পাইছিলে। এই তাতে গান গাই এখন গাড়ীতে আমি চব হেঁচা আহি পুলিচ হিচাপ পালোঁ, পুলিচ হিচাপত গান গাব দিছে, কিবা অলপ ন্যূনতম এটা দিয়ে আৰু মানুহে। তেতিয়াতো একো কথা নাই, হ'ব আমি গানটোৱে মেইন বুলি ভাবোঁ। আচ্ছা, ডাঙৰ কথাটো হ'ল কি, খগেনদাৰ মই হেৰিটো কৈছোঁ, মহানুভৱতা। মই ঠিক গান গাব তেখেতে নামিছে, বাইদেউ অৰ্চনা বাইদেউ আৰু খগেন মহন্তদেৱে ষ্টেজৰ পৰা নামিছে, গান শেষ হোৱাৰ লগে লগে পাব্লিক তাৰমানে অডিয়েঞ্চ লাহে লাহে যাব ধৰিছে,
মোৰ নামটো এনাউন্স কৰিছে, মোকতো নাজানে, মই সৰু যি হওক এই ধীৰাজ কুমাৰ ঠাকুৰীয়া গীত পৰিৱেশন কৰিব, উদীয়মান শিল্পী। তাৰপিছত আমি ষ্টেজত উঠিলো, উঠি শ্ৰীকৃষ্ণবিলাক গীটাৰ চিটাৰ হেৰি কৰিছে, এটা টিউনিং কৰোঁতে মোৰ লগৰ ৰিদম নে লিড গীটাৰখন ষ্টিঙে ছিঙি গ'ল। যে ছিঙিল, এইটো বাইদেউ আৰু খগেনৰ তলত বহি আছিলে, ষ্টেজৰ তলত চেয়াৰত বহি আছে, শুনিব আৰু মোৰ গান কিনো গাই বা সেনেকুৱা ধৰণৰ আৰু। তাৰপিছত খগেন দাই লগালগ মোৰ লগৰ ল'ৰাজন মাতি নিছে, নি এখন সিহঁতৰ তেওঁৰ গ্ৰুপৰ ল'ৰাৰ গীটাৰখন দি দিছে বজাবলৈ। মই সদায় খগেনদাৰ ওচৰত সদায় মই এইটো সদায় আভাৰ থাকিম বাইদেউৰ ওচৰত, এইটো কৃতজ্ঞ মই, ইমান মহান তাৰমানে ভাৱনাবোৰ তেখেতৰ, ইমান মৰম দিছিলে মোক, সেইটোৱে কৈছো দেই। নাই সেইটো হয়, মানে প্ৰকৃত শিল্পীৰ সেয়াই পৰিচয়। আৰু বাকী যিয়ে নহওক, ভিডিঅ'টো ইমানতে সামৰো, কিন্তু সামৰাৰ আগতে যিহেতু তিনিওজন বিশিষ্ট ব্যক্তিক একেলগে লগ পালো, সেয়া মোৰ সৌভাগ্য। আৰু শেষত আপুনি যদি কিবা অকমান গুণগুণাই দিয়ে আপোনাৰ ভাল লগা কিবা গীত এফাকি, আপুনি লগত কিবা অকণ সংগত মই আনি দিছো। মই মোৰ প্ৰিয় শিল্পী জয়ন্ত হাজৰিকাদেৱৰ এটি ক্লাছিকেল টাইপৰ এটা গীত গাই দিছো। শৰতৰে তুমি জোন যে, ফাগুনৰে তুমি সুৰ যে, বহাগৰে প্ৰজাপতি যে, বৰষাৰে এটি নদী যেন, মোহনীয়া তুমি মোহনীয়া তুমি শৰতৰে তুমি জোন যে, ফাগুনৰে তুমি সুৰ যে, বহাগৰে প্ৰজাপতি যে, বৰষাৰে এটি নদী যে, মোহনীয়া তুমি মোহনীয়া তুমি যেন তুমি বাহিৰাতিৰে ৰিণি ৰিণি সুদূৰতে, যেন তুমি বাহিৰাতিৰে ৰিণি ৰিণি সুদূৰতে, এনে লাগে যে জীৱনতে আহিষৰে শেৱালিৰে, আহিষৰে জোনা কৰে, আহিষৰে শেৱালিৰে, আহিষৰে জোনা কৰে, কৈ যাবানে এটি দুটি কথাৰে, শৰতৰে তুমি জোন যে, ফাগুনৰে তুমি সুৰ যে, বহাগৰে প্ৰজাপতি যে, বৰষাৰে এটি নদী যে, মোহনীয়া তুমি মোহনীয়া তুমি মোহনীয়া সঁচাকে বৰ বেছি ভাল লাগিলে, তিনিওগৰাকীকে লগ পালো আৰু গীতটো বৰ ধুনীয়াকে আপুনি গালে, সঁচাকে বহুত বেছি ভাল লাগিলে। জয়ন্ত হাজৰিকাদেৱৰ গীত, চিৰসেউজ গীত। অলপ আগত আমি যি কথা পাতিছিলো, আপোনালোকে যিখিনি কৈছিলে যে চিৰসেউজ গীত, সেইবোৰ শুনি থাকিলেও মানে যিমানেই শুনো আমনি নালাগে, কেতিয়াও হেঁপাহ নপলাই। হয়, আৰু আপুনিও বহুত বেছি ভাল লাগিলে, ইমান ধুনীয়াকে সংগত কৰিছে। গতিকে হয়, গতিকে তিনিওগৰাকীকে ধন্যবাদ জনাইছো। আৰু মোৰ ভাল লাগিছে মানে কি, মই ছাৰৰ ওচৰলৈ আহি লৈ পেলাই, মই গুৱাহাটীত আহিছিলো, আহোঁতে বোলো ছাৰক এপাক মাত দি যাওঁ। আৰু ইমান ধুনীয়াকে আপোনালোকে এই সময়খিনি দিছে, কিবা কাম আছিল বুলি কৈছিলে আপুনি প্ৰথমতে, ফোন আহি আছিলে গম পাইছিলো, তথাপিও তাৰ মাজতো ইমান ধুনীয়াকে সময়কণ দিছে। আৰু এই সময়খিনি আচলতে মোক দিয়া বুলিয়ে নহয়, এইখিনি ভিডিঅ'টো যিসকলে চাব, ৰাইজে উপকৃত হ'ব কিবা এটা। গতিকে ধন্যবাদ জনাইছো সকলোলৈকে। নমস্কাৰ।